মৰ্নিং গাইজ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল আৰু বৰ্তমান মোৰো ভাল। আজি বহুত দিনৰ মূৰত আকৌ এটা ব্লগ বনাইছোঁ, কাৰণ এইকেইদিন একো ভিডিঅ' চিডিঅ' দিব পৰা হোৱাই নাছিলে। ভাবিছোঁ আজি এটা ভিডিঅ' বনাওঁ। আৰু আজি আমাৰ ঘৰত বিয়া আছে, মানে মোৰ নিজৰ ভণ্টিৰ আজি তুলনি বিয়া হ'ল। আজি 4 দিনীয়া গা ধোৱা তাৰে কিছু অংশ আপোনালোকক আজি দেখাম বুলি ভাবিছোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লগতে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো। যিসকলে নতুনকৈ চাব তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল। আৰু কি দেখাম আজি চাই থাকিব। গোপিনীসকল আহিলে। এইফালে এয়া বৌৱে প্ৰসাদ ধুই আছে। এয়া আমাৰ ছোৱালী বহি আছে। তাৰপিছত এইফালে এয়া গোপিনীসকল আহি বহি আছেহি। কলকুঁহিয়া এয়া কাটি আছে, কলো বহি। আৰু এইফালে আমাক কইনাক দেখুৱাইছোঁ। কইনা ক'ত আছে? কইনা এইজনী আমাৰ বিয়া হোৱা কইনা। এজনী মোৰ মাজু ভণ্টি হয় আৰু এজনী আছে বিয়া হ'বলৈ। আজি এই তুলনি বিয়া, মানে আজি 4 দিনীয়া গা ধোৱা হ'ব। কেনেকুৱা লাগিছে আজি? বতৰ যিটো পাইছে গা ধুবলৈ এতিয়া ভয়ে কৰি আছে। ফালে এয়া আমাৰ বা, এইফালে নবৌ, এয়াফালে এয়া কইনাক উলিয়াই নিছে আৰু এতিয়া। মই উলি দিব নাজানো। লাগিলে চেনেলটো খুলি যাবি, সেইখিনি তাত পিন্ধি ল'বি। গোটেই পিছফালৰ চোতাল অৱস্থা নাই, বৰষুণ দি। সেইফালে হয় কইনাৰ ডাঙৰ বাইক। কইনা গা ধুই হৈ গ'ল আজৰি। মহে পৰিছে। এয়া গা ধোৱা মানুহ। এতিয়া কইনা ভিতৰ সোমোৱাবলৈ পোৱাই নাযায় আকৌ ভিতৰলৈ। কাপোৰযোৰ ভালকৈ পিন্ধাই দিওঁ। মই পিন্ধিবলৈ দিছোঁ, বাচিলে। য'ত ভাঙিবলৈ কৈছে, তাত ভাঙি লওক দে।
পবিত্ৰৰূপে গ্ৰহণ কৰিব আৰু প্ৰভু ভগৱন্তৰ চৰণত আদি তেওঁ মাতৃ সৈতে ভক্তি কৰে 4 দিনত কাম কৰে যি মনত বাঞ্ছা কৰিয়ে কালি জনাইছে। এয়া এতিয়া পিঠাগুড়ি ভাগ কৰিছে, পিঠাগুড়ি খাব। এয়া লগতে আমাৰ বাইদেউ সৰু সৰু ছোৱালীকেইজনীৰ লগত এয়া দেখিছোনে পিঠাগুড়ি খাইছে। আমি পিছত খাম, আমি বাহিৰতহে খাম, ইয়াত আৰু নোসোমাই জেগা চেগা নহয়। খোৱা খোৱা। এয়া মোৰ ভাগৰ হৈ যাব মোৰে, এয়া মই খাওঁগৈ এতিয়া। এতিয়া গোপিনীসকল গ'ল, চাহ তাহ খালে, তাৰপিছতে প্ৰসাদ খালে আৰু এতিয়া মই এয়া জলপান খাবলৈ লৈছোঁ, মানে পিঠাগুড়ি। চাৰিদিনীয়া গা ধোৱা যিহেতু পিঠাগুড়ি খোৱা হয় কইনাজনীক আৰু লগতে তেনেকুৱা বিয়া নোহোৱা কিছুমান ছোৱালীক। আৰু এতিয়া লগতে আমাৰ নবৌ খাইছে আৰু এতিয়া মই ভিতৰতে আহি পেলাই খাইছোঁহি। তাৰপিছতে আজি বিশেষ একো খোৱা নাই, আজি অকল প্ৰসাদ দিলে, চাহ খোৱালে। তাৰপিছতে বিয়াতে কিবা এটা নিয়ম এটা কৰিব, খালি বিয়া কোনদিনা পাতে এতিয়ালৈকে ঠিক হোৱা নাই। যিদিনাখনি হ'ব মই আপোনালোকক আকৌ দেখুৱাম। আজি এইখিনিকে দেখালোঁ আৰু বিশেষ আজি একো কৰা নাই। সেয়াই আৰু চাৰিদিনীয়া গা ধোৱা আজি নিয়মখিনি কৰিলে। পথাৰবোৰ গোটেই পানী, বতৰটো একদম কিবা, আকৌ বৰষুণ আহিব আহিব হৈ আছে। এইফালে পথাৰ চথাৰ গোটেই পানী হৈ গৈছে। এইকেইদিন বতৰ একেবাৰে ভাল নহয়। এতিয়া আমি ভাত পানী খাই লওঁগৈ। এয়া এতিয়া ভাত খাওঁ। এয়া আছে আজি বন্ধাকবি, গাজৰ, আলু চালু দি দিছে, আজি এনেকৈ বনাইছে। ইফালে এয়া ফ্ৰেঞ্চবিনৰ ভাজি আৰু এয়া মাছৰ মাথাৰ কিবা কালিৰ ভাজি অকণমান আছিলে, সেইকণ মই খাইছোঁ। ইফালে এয়া চবে বহি খাই আছে। এইকেইটা দেখিছেনে আমাৰ ঘৰত টিকলকেইটা, এইকেইটা ডাঙৰটো চাম। আজি ইয়াক মানুহ এজন আহিছে নিব, ইয়াক ই আজি যাব, ইয়াৰ লগৰ এইটো থাকিব আৰু এটা আছে বগা এটা, সেইটো ক'ত আছেগৈ জানো। ই আজি আমাৰ ঘৰৰ পৰা বিদায় ল'ব এইটো। আৰু সৰু সৰু আৰু এই চাৰিটা আছে, এই চাৰিটা একেবাৰে সৰু চাম, সিহঁতক এতিয়াই দিব হোৱা নাই। এইকেইটা দেখিছে, সেইটো কিমান ধুনীয়া আছে, ক'লা সেইটো শুই আছে চাৰিটা একেলগে। সিহঁতি বহুত সৰু হৈ আছে, সিহঁতক এতিয়াই দিব নাই হোৱা, ডাঙৰ হ'ব লাগিব সিহঁতি। আমি এতিয়া ওলাই আহিছোঁ অকণমান আলিমলৈ। আমি 3জনী আহিছোঁ, কিবা এটা খাওঁ বুলি আহিছোঁ। ঠাণ্ডা বতৰ, ঘৰত থাকি সেয়া বিয়া চিয়া সিমানতে সামৰণি পৰিলে। তাৰপিছতে ভাবিলোঁ অকণমান ওলাই যাওঁ আমি 3জনী। এইখিনিতো এখন আছে, কি পাওঁ আৰু যি পাওঁ আৰু চাই থাকিব, আপোনালোকক তাত দেখাম কি খাওঁ। এইফালে আমি 3জনী, দাদাহঁতে বনাই আছে, এতিয়ালৈকে আহি পোৱাহি নাই আৰু অৰ্ডাৰ দিছোঁ আৰু আমি আহি গ'ল। এতিয়া আমি এতিয়া খাম। দিবাচোন জ্বলাটো খাব লাগে। হৈ গ'ল, এতিয়া চুপ অৰ্ডাৰ কৰিছোঁ, চুপটো খাই লওঁ আৰু ঠাণ্ডা বতৰ যিহেতু, খাই বৈ আৰু ঘৰলৈ গৈ থাকিম। আমি এতিয়া খাই বৈ সেয়া ঘৰ পালোহি আৰু খোজকাঢ়ি খোজকাঢ়ি আহি আছোঁ, ঘৰ পালোহি আৰু। এইফালে এইবোৰ দেখিছেনে, গোটেই বৰষুণত পথাৰত পানী ফুল। তাৰপিছতে এয়া আমাৰ ঘৰ পালোহি আৰু এয়া সেইটোকে ভালে বাইক এয়া দুজনে বুট মগু ভাগ কৰিছ নি। যাওঁ দেই কইনা, আকৌ বিয়াতহে আহিম আৰু। বাই বাই, যাওঁ।
আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আজি ভিডিঅ'টো কি দেখালোঁ আপোনালোকে দেখিলেই আৰু আজি ভিডিঅ'টো বৰ বেছি দীঘলো নহ'লে সৰু হ'ল বাৰু তথাপিতো চাব বুলি আশা থাকিলে আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড নতুনকৈ চোৱাসকলে ছাবস্ক্ৰাইবটো কৰি দিব আৰু কমেণ্ট কৰিব আৰু একেবাৰে বিয়াতহে চাগে আকৌ দেখাম আৰু দেই আৰু আজিলৈ ভিডিঅ'টো এতিয়া সামৰণি মাৰিছোঁ বাই বাই